হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া যে দেখিছে বিচনাত শুই আছে মা আৰু আমাৰ ছোৱালী, মানে মা আহি পালেহি এতিয়া অলপ আগত। মই শুই থাকোঁতেই দুপৰীয়া সময়ত। তাৰপিছতে এয়া চাওকচোন কাপোৰ, যিহেতু এইকেইদিন পূৰা বৰষুণ আৰু গোটেই কাপোৰবিলাক লেতেৰা হৈ আছিলে। ঘৰত গৈছিলোঁ আৰু এতিয়া পূৰা চকীত মেলি দিছোঁ, উপায় নাই। ৰ'দত অকণমান টাইম ওলাইছিলে, তাৰপিছতে আকৌ আহিলে নহয় বৰষুণ, উপায় নাই আৰু একদম গোটেইকেইখন চকীতে এতিয়া কাপোৰহে আৰু মানুহ বহিবলৈ জেগাই নাই। আৰু এইফালে মাৰ লগত পূৰা লাগি আছে ছোৱালীয়ে। মায়ে মানে আহিলে আকৌ এতিয়া বাহঁতৰ ঘৰলৈ যাবগৈ। আহিছিলে এইফালে সোমাই গ'ল, পুলি কেইটামান লৈ আহিছিলে আৰু এটা চাওকচোন তামোল লৈ আহিছে। মানে মোৰ এইকেইদিন গেছ উঠি অৱস্থা নাই, কালিৰ পৰা একো খোৱা নাই ভালকৈ, আৰু ভাবিছোঁ তামোল অকণ খাওঁ। এনেকৈ তামোল এখন বোলো খাই লওঁ, আৰু কাটিও লৈ আহিছিলে কেইখনমান। মই বোলো কেইখনমান ৰাখি থওঁ, মানে মায়ে খুব তামোল খায় আৰু আমিও সৰুৰে পৰা খাওঁতে অকণমান অভ্যাসটো হৈ গ'ল। কিন্তু মই চূণ চাধা একো খাব নোৱাৰোঁ, খালি তামোল আৰু পাণহে খাওঁ। আৰু এনেকৈ তামোল এটুকু ল'লোঁ, লৈ পেলাই মানে মুখত সুমুৱালোঁ। আৰু কাৰ এইটো অভ্যাস আছে বাৰু, মানে মাহঁতৰ পৰা শিকা তামোল পাণ খোৱাৰ। আমি কিন্তু আগৰ পৰাই খাওঁ। আৰু মিঠাই লৈ আহিছিলে এইফালে আমাৰ ঘৰৰ কাৰণে আৰু বাহঁতৰ ঘৰৰ কাৰণে। এইটো পলিথিনত থকাটো লৈ যাব আৰু আমাৰ কাৰণেটো খুলি দিলোঁ। আৰু এইফালে কেঁচা আম কেইটামান লৈ আহিছিলে, আচাৰ বনাম নেকি ভাবিছোঁ। গাও ইমান ভাল নহয়, আৰু এইটো বেলটো আমাৰ আজিয়ে অনা নহয় দেই, এইটো কেইবাদিনো হ'ল ইয়াতে আছিলে মানে টেবুলত। মই একো কামেই কৰা নাই। আৰু ব্ৰেডটো আনিছিলে, খাবলৈ ভাল নহয়। মানুহজনক ক'লোঁ ৰাতিপুৱা আনিবলৈ, কিবা এটা খাব মন গৈ আছে, আৰু ব্ৰেডটো আনিব দিলোঁ, ভাল নহয়। আজিকালি যে ব্ৰেডবিলাক সঁচাকৈ একদম খাবলৈ ভাল নালাগে। আগৰ ব্ৰেডবিলাক খাই থাকিবলৈ মন যায়। আৰু দুটুকুমান খালোঁ, আৰু দুপিচমান খালোঁ, বাকীখিনি তেনেকৈয়ে পেলাই থৈ দিছোঁ। আৰু বেগ চেগ লৈ আহিছে পূৰা। এতিয়া আকৌ বাহঁতৰ ঘৰলৈ যাবগৈ, থকাকৈ অহা নাই বাৰু আমাৰ ঘৰত। কালি যে খাইছিলোঁ, মানে মানুহজনে আনি দিছিলে লেচু, আৰু লেচু খাই লৈ মোৰ পূৰা গেছ হৈ গ'ল। আৰু এইখিনি আছেই চাওকচোন, খাবলৈও ইমান ভাল নহয়, তথাপিও বতৰৰ ফল বুলি খালোঁ। খাই লৈ পেলাই মোৰ পেটৰ বেমাৰহে হ'ল, গেছ হৈ অৱস্থা নাই। এতিয়া মানে পূৰা বাদ দিলোঁ আৰু খাবলৈ, তেনেকেই আছে। আৰু ছোৱালীয়ে সন্ধিয়া মই অকণমান ওলাই গ'লোঁ, মাক আগবঢ়াই দিলোঁ। আমি বোলো অকণ বজাৰৰ পৰা আহোঁ। আৰু মই লৈ আহিছোঁ এইটো স্প্ৰাইটৰ বটল, কালিয়ে খাম বুলি ভাবিলোঁ, কালি যিহেতু নগ'লোঁ বজাৰলৈ, আৰু আজি লৈ আহিছোঁ। গেছৰ কাৰণে খাই দিলে মানে উগাৰটো আহিলে ভাল লাগি যায়, আৰু সেইকাৰণে লৈ আহিছোঁ। আৰু অলপ খালোঁ, ছোৱালীক দিলোঁ সেইটো পেপাৰ কিবা চৰবতটো, জুচটো। তাই খাইছে সেয়া, মই খাইছোঁ এয়া, আৰু এনেকেই গ'ল।